নমস্কাৰ সকলোকে আকৌ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে সাগৰদাৰ খুব ধুনীয়া গীত এটি ইতিমধ্যে মুকলি কৰি দিয়া হৈছে। ডেছক্ৰিপশ্যনত লিংকটো পাই যাব আপোনালোকে, যিসকলে এতিয়ালৈকে চোৱা নাই তেওঁলোকে গৈ পিনে চাবলৈ পাৰে। তাৰপিছত সাগৰদা আছে আমাৰ লগত। সাগৰদা নমস্কাৰ। প্ৰথমটো গীত হিচাপে কেনেকুৱা লাগিছে? খুব মানে মনত এটা কি বুলি কয় সেইডোখৰ হৈ যাব, মই তাত ক'ত কি কৰি অনুভৱটো খুব ধুনীয়া। ইমান লাইটটো হৈ গৈছে নাই? অনুভৱটো খুব ধুনীয়া, যিহেতু জীৱনৰ প্ৰথমটি গীত পোহৰৰ হাঁহি। প্ৰচেষ্টা ৩-৪ বছৰ আগৰ পৰা চলি আছিলে। গীত তোমাৰ দুটি নয়নে বুলি এটা মই প্ৰথম গীত লিখিছিলোঁ মোৰ জীৱনৰ 2019 নহ'লে 2018ত। গতিকে সেইটো বিশেষ কিছুমান কাৰণত সেই গীতটো কৰা হোৱা নাই। অনাগত দিনত সেইটো নিশ্চয় আপোনালোকৰ আগত আগবঢ়াই দিম। কিন্তু বৰ্তমান যিটো গীত সেইটো ময়ে লিখা, ময়ে সুৰ কৰা আৰু খুব সুন্দৰকৈ পাৰ্থজ্যোতি বৰুৱাই সংগীতটো কৰিছে। আৰু মোৰ লগত আমাৰ অসীম অনুৰাগ, জ্ঞান কৌৰাক আৰু যুক্তাৰাণী সকলো মিলিত প্ৰচেষ্টাত এটা ধুনীয়া সুন্দৰ গীত মই ভাবোঁ সম্পূৰ্ণ হৈছে। আপোনালোকে শুনিব ভাল পাব। আৰু এই চেগতে মই মোৰ মা আৰু ভাইটিৰ কথা ক'বই লাগিব। তেওঁলোকে এই ক্ষেত্ৰত বহুত মোক সহায় কৰিছে প্ৰত্যেকটো ক্ষেত্ৰত। গতিকে তেওঁলোকক আজি এই চেগতে ধন্যবাদ দিছোঁ। আৰু কি ক'ম, আপোনালোকে গীতটো শুনিব, কেনেকুৱা পালে জনাব। আৰু অসীম অনুৰাগো গান আহি আছে আৰু হিয়ান মোৰ ভাইটি খুব ধুনীয়া গীত এটা আহি আছে। আপোনালোকে খুব কম দিনৰ ভিতৰতে হয়তো শুনিবলৈ পাব। সেয়াই আৰু বাকী আপোনালোকে শুনিব, কেনেকুৱা পালে জনাব। ডেছক্ৰিপশ্যনত লিংকটো দি দিছোঁ, আপোনালোকে গৈ পিনে এতিয়া এবাৰ চাই লওক। আৰু ইফালে আছে অসীম দা আছে, মোবাইলত ব্যস্ত মানে। তাকে খুব ধুনীয়া গীত, আপোনালোকে ইউটিউব চেনেলত গৈ শুনিব পাৰে। সাগৰ সপোন বহুত আগৰ পৰাই চেষ্টা কৰি আছে আজি গীত দিয়াৰ প্ৰথম জীৱনৰ। ভাল লাগিছে আমাৰো, লগতে আছোঁ আমিও। আমাৰো গীত আহি আছে, লগতে আমাৰ এই হিৰিয়ানৰো এটা গীত আহি আছে, খুব ভাল লগা। অতি সোনকালে শুনিবলৈ পাব আপোনালোকে। বাকী গীতটি কেনেকুৱা লাগিলে কমেণ্টত জনাব। যদিও মানে আমাৰ গীত নহয়, মানে যদিও মানে সাগৰদাৰ হয় গান, তথাপিও এক্সাইটেড হৈ আছোঁ আমি মানে সমানে, নিজৰ নিচিনা মানে আমিও এক্সাইটেড হৈ আছোঁ পূৰা একদম। আৰু ইফালে আছে আমাৰ যুক্তা আছে, কিবা এটা কৈ দিয়া। সাগৰদাৰ আজি এটি গীত মুকলি হৈছে, পোহৰৰ হাঁহি। আপোনালোক সকলোৱে শুনিব আৰু সকলোৱে চাব, শুনিব আৰু শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। আৰু হিৰিয়ান কৌৰাকদাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকক ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাইছোঁ। এতিয়াও মানে 85% মান মানুহে ছাবস্ক্ৰাইব কৰাই নাই, ভিডিঅ' চাই কিন্তু ছাবস্ক্ৰাইব নকৰে। মানে ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে, ধন্যবাদ। ইমানতে সামৰি মাৰিছোঁ ভিডিঅ'টো। এটা আনকাট টাইপৰ ভিডিঅ' এটা দিবলৈ চেষ্টা কৰিছোঁ, নাজানো কেনেকুৱা হৈছে। আপোনালোকে ভিডিঅ'টো চাব, শ্বেয়াৰ কৰিব, ধন্যবাদ। আৰু সাগৰদাৰ গানটো শুনিব, ডেছক্ৰিপশ্যনত লিংক আছে।